হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। তো মোৰো ভাল, যদিও কোনোবাৰ বেয়া। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁৰো ভাল কৰক। তো এইখন কাঠৰ দলঙৰ পৰা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট হ'ব। তো এয়া দেখিছে দলংখন প্ৰায় আধা ভাঙা আধা চিঙা এনেকুৱা অৱস্থা হৈ আছে। তো চাওক গাইছ, এয়া দুটা নদী আহি এটা নদী হৈ গৈছে। এইখন ব্ৰিজ হয়, কাঠৰ ব্ৰিজ। ব্ৰিজখন একচুৱেলি পকাৰ হ'ব লাগে। কিমান ধুনীয়া, বৰ্তমানলৈকে ভালে আছে বাৰু, কিন্তু যেতিয়া বৰষুণ দিয়ে ন তেতিয়া বহুত মানে একদম পিছল হৈ যায়। এই বাইকখন লৈ যাম আজি, কিমান দূৰ পাৰোঁ, ক'লৈ পাৰোঁ, ক'ত যাম বাৰু, ভিডিঅ'টো শেষলৈ চাই থাকক। ব্লক কৰা ৰাস্তা হয়। এই পাহাৰখন নিশ্চয় দেখা পাইছে গাইছ, চাওক অলপ জুম কৰি দিছোঁ মই। এই পাহাৰখনৰ ইমান এটা ৰাস্তা আছে ন, সেই পাহাৰখনৰ ওপৰেৰে মই আজি। তো গাইছ তেনেহ'লে বলক পাহাৰলৈ। অ' মাই গড, এয়া ৰাস্তাটো দেখিছে নহয়, চাওক এইপিনেদি এতিয়া চিধা ৰাস্তা কৈছে। তো মই যিখন পাহাৰত আহিম বুলি কৈছিলোঁ, তো চাওক এয়া এইখনে হয় পাহাৰখন। তো এইটো ৰাস্তাৰে যাব লাগিব। এইটো পাকাই হয় বাৰু, কিমান দূৰ পাকা কিমান দূৰ কাঁচা সেইটো মই ক'ব নোৱাৰিলোঁ এতিয়া। তো গৈ আছোঁ দেখুৱাই আছোঁ। তো গাইছ চাওক, এয়া খালি পৰ্বতে পৰ্বত, পাহাৰে পাহাৰ, মানে কি ক'ম আৰু। এয়া পাহাৰ এলেকা ন, জংঘল হ'ব। এতিয়া ৰাস্তা আৰু কিমান দূৰ ওপৰলৈ যাব লাগে মই ক'ব নোৱাৰি আছোঁ। তো মই লোকেশ্যন মতে গৈ আছোঁ। এতিয়া আহি পাইছোঁ সি হাবি জংঘলৰ মাজত অকলে মই। দুটা ৰাস্তা হয়, এইটো এটা হয়, এইটো এটা হয়। তো এইটো ৰাস্তাৰে এতিয়া আৰু কিমান ডাউন। অ' মাই গড, পুৰা এখন পাহাৰ মানে একদম পাৰ হৈ আহি কেনে এতিয়া নামি আছোঁ একদম ডাউনৰ পিনে। অ' গড, ৰাস্তা চাওক ইমান খাতাৰনাক ৰাস্তা। কিবাকে হেলফেল হ'লে ইয়াতে আৰু বাছাৰ কাৰণে ৰক্ষা নাই। মানে ইমান সৰুকৈ বনাইছে, তথাপিও যে পাহাৰত ইমান পাকা ৰাস্তা বনাই থৈ দিছে ইয়াতে, এইটোৱে ভাল লাগিছে। তো ইয়াতে কাঁচা ৰাস্তা হ'লে কিমান এটা অসুবিধা হ'ব। তো চাওক গাইছ, টাউন হ'লেও বাৰু ৰাস্তাটো ভাল আছে, যাবলৈ টেনশ্যন নাই, ফ্ৰী ৰাস্তা একদম। দেখিছে পুৰা একদম হাইৰোড পাই গ'লোঁ। ইমান পাহাৰ পৰ্বত ভাঙি কেনে এতিয়া পাই গ'লোঁ হাইৰোড। তো লোকেশ্যনে ইমান খাৰাপ ৰাস্তা দেখুৱাই দিছে, মানে কি ক'ম আৰু।